মই দেখিছো শিৱসাগৰ জিলা হিচাপে মুঠতে মেক্সিমাম 60% এৰিয়া ভিক্টিম হৈ আছে চব মানুহ। তো আহি পেলাই মই চাইছো প্ৰেক্টিকেলি ইয়াত তো এতিয়াও পানীৰ মাজত আছে, কাৰেণ্টৰ ফেচিলিটি নাই বা ৰাস্তা সেই মথাউৰিটো বনাই দিব লাগে, সেইবিলাক ৰাইজৰ ডিমাণ্ড। মই এইটো অৱগত কৰি মথাউৰি বনাব লাগে। মথাউৰিটো যদি ডাঙৰকৈ ওখকৈ বনায় তেতিয়াহ'লে ইহঁতৰ পাৰ্মানেণ্ট এটা ভাল ছেটেলমেণ্ট আহিব বুলি কৈ আছে। খুব ভাল কথা, মই চেণ্টাৰক জনাম আৰু বনাব, নিশ্চয় বনাই আছে, বনাব। আমিও কম, ৰাইজৰ অভাৱ অভিযোগৰ কথা আমি জনাই দিম। আৰু মই কৈছো যে BTC ফালৰ পৰা আৰু আহিব সাহায্য। এতিয়া মই ফিডবেকটো লৈ আছে। অৰিজিনেলি ছেটেলমেণ্টৰ কাৰণে কিহৰ দৰকাৰ এই সমস্যাটো মই বুজি ল'ম। এতিয়া অখিল দাদাইতো কৈ আছে কি বহুত মুঠতে এতিয়া গভৰ্ণমেণ্টৰ ৰেচনখিনিতো পাই আছে, যিখিনি পাব লাগে যথেষ্ট পাইছে। এতিয়া ভৱিষ্যত ছেটেলমেণ্টৰ কাৰণে কিবা একটা চিন্তা কৰিব লাগিব গভৰ্ণমেণ্ট হিচাপে। সেইটো তো ময়ো কৈছোঁ যে BTC ফালৰ পৰা এই ছেটেলমেণ্টৰ ক্ষেত্ৰত ময়ো যিমান পাৰে সহায় কৰিম বুলি কৈছোঁ। দেখিবলৈ পোৱা গৈছে যে নাগালেণ্ডৰ যি কয়লা খনন শিলখনৰ কাৰণে এইটো মই কৈছোঁ, আপোনালোকে নাগালেণ্ডৰ কথাটো কৈ আছে, এইটো নাগালেণ্ড হয়। নাগা মানে কি আপুনি জানে? জবৰদস্ত মানুহ একো বুজি নাপায়, জানে? আপুনি গালি দি আছে আমাক অসমৰ ৰাইজক, সেইটো নাগালেণ্ডত যাই পেলাই গালি দিব লাগে বুলি কৈছো মই। ইয়াত বহি পেলাই কৈ থাকি কিবা লাভ আছে? চিফ মিনিষ্টাৰক কওক, নাগালেণ্ডত কওক, আপোনালোকে এইটো যিটো কয়লাৰ যিটো কিবা সেইটো বন্ধ কৰক, বাছ হৈছে। BTC ফালৰ পৰা আপোনালোকে যথেষ্ট সহায় আগবঢ়াইছে। নাই, সেইটো আজি যিটো আনিছে সেইটো যথেষ্ট নহয়, আৰু কিমান আমাৰ এছেম্বলি টীম আহিব।